নমস্কাৰ বন্ধু-বান্ধৱীসকল, পোনপ্ৰথমে সকলোকে এই চেনেললৈ স্বাগতম জনালোঁ। আজি আমি আলোচনা কৰিম অসমীয়া ভাষা সাহিত্যৰ 15টা গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ, যিবোৰ পূৰ্বৰ অসমৰ বিভিন্ন কম্পাৰেটিভ এক্সামত অহাৰ লগতে এছামিজ Scert, D.El.Ed আৰু B.Ed এন্ট্ৰেন্স এক্সামত অহা দেখা গৈছে। গতিকে এই ভিডিঅ'টো আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'ব। সেয়ে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। আহক অকণো সময় নষ্ট নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম কুৱেশ্যনটো হৈছে অসমীয়া গদ্য সাহিত্যৰ জনক কোন? ইয়াৰ উত্তৰ আমি সকলোৱে জানো, অসমীয়া গদ্য সাহিত্যৰ জনক হৈছে ভট্টদেৱ। 2 নং কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। অসম সাহিত্য সভাৰ প্ৰথম সভাপতিজনৰ নাম কি আছিল আৰু কিমান চনত কোন ঠাইত হৈছিল? ইয়াৰ উত্তৰ হ'ব অসম সাহিত্য সভাৰ প্ৰথম সভাপতি আছিল পদ্মনাথ গোহাঁই বৰুৱা আৰু তেখেতে শিৱসাগৰ জিলাত 1917 চনত সভাপতিত্ব কৰিছিল। গতিকে এই প্ৰশ্নটোত একেলগে 3টা প্ৰশ্ন যোগ হৈ আছে, গতিকে আপোনালোকে প্ৰশ্নটো ভালদৰে চাই থ'ব। 3 নং প্ৰশ্নটো হৈছে কাণখোৱা পুথিখন কোনে ৰচনা কৰিছিল? এই প্ৰশ্নটো 2018 চনৰ Scert D.El.Ed আহিছিল। ইয়াৰ উত্তৰ হ'ব শ্ৰীধৰ কন্দলী হৈছে কাণখোৱা পুথিখনৰ ৰচক। 4 নং প্ৰশ্নটো হৈছে প্ৰথম অসমীয়া ৰাজ্যপাল কোন আছিল? ইয়াৰ উত্তৰ হ'ব বিষ্ণুৰাম মেধি। বিষ্ণুৰাম মেধি হৈছে প্ৰথম অসমীয়া ৰাজ্যপাল। এইটো বিভিন্ন কম্পাৰেটিভ এক্সামত পূৰ্বতে আহিছিল, গতিকে এই প্ৰশ্নটো আপোনালোকে ভালদৰে চাই থ'ব। 5 নং প্ৰশ্নটো হৈছে বিন বৰাকী কবিতা পুথিখনৰ ৰচক কোন? ইয়াৰ উত্তৰ হ'ব চন্দ্ৰকুমাৰ আগৰৱালা। লগতে প্ৰশ্নটো এনেকৈ আহিব পাৰে, চন্দ্ৰকুমাৰ আগৰৱালা কোন যুগৰ কবি? তেতিয়া উত্তৰটো হ'ব চন্দ্ৰকুমাৰ আগৰৱালা জোনাকী যুগৰ কবি। 6 নং কবিতাটো হৈছে কোন অসমীয়া সাহিত্যিকৰ ছদ্মনাম শিলভদ্ৰ? ইয়াৰ উত্তৰ হ'ব ৰেৱতী মোহন দত্ত চৌধুৰীক শিলভদ্ৰ নামেৰেও জনা যায়, অৰ্থাৎ শিলভদ্ৰৰ ছদ্মনাম হৈছে ৰেৱতী মোহন দত্ত চৌধুৰী। গতিকে এই প্ৰশ্নটো ভালদৰে মনত ৰাখিব, এইটো 2019 চনৰ এছামিজ Scert D.El.Ed আহিছিল। 7 নং প্ৰশ্নটো হৈছে বিহগী কবি ৰঘুনাথ চৌধুৰীয়ে লিখা কবিতা পুথি দুখনৰ নাম লিখা। ইয়াৰ উত্তৰ হ'ব দহিকী তৰা আৰু কেতেকী, ৰঘুনাথ চৌধুৰীৰ দুখন কবিতা পুথি। আৰু প্ৰশ্নটো এনেধৰণে আহিব পাৰে, ৰঘুনাথ চৌধুৰীক কি কবি বুলি জনা যায়? তেখেতক বিহগী কবি বুলি জনা যায়। 8 নং প্ৰশ্নটো হৈছে ৰামচৰিত মানসৰ লিখক কোন? ইয়াৰ উত্তৰ হ'ব তুলসী দাস হৈছে ৰামচৰিত মানসৰ লিখক। এই কুৱেশ্যনটো 2017 চনৰ Scert D.El.Ed আহিছিল। 9 নং কুৱেশ্যনটো হৈছে প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি? ইয়াৰ উত্তৰ হ'ব প্ৰথম অসমীয়া উপন্যাসখনৰ নাম হৈছে ভানুমতী। এইটো 2020 চনৰ এছামিজ Scert D.El.Ed আহিছিল। 10 নং কুৱেশ্যনটো হৈছে কোন অসমীয়া কবিয়ে প্ৰথম পদ্মশ্ৰী উপাধি লাভ কৰিছিল? ইয়াৰ উত্তৰ হ'ব কবি নলিনীবালা দেৱীয়ে অসমীয়া কবিয়ে প্ৰথম পদ্মশ্ৰী উপাধি লাভ কৰিছিল। এইটো মনত ৰাখিব, পদ্মশ্ৰী উপাধি লাভ কৰা প্ৰথম অসমীয়া কবি হৈছে নলিনীবালা দেৱী। 11 নং প্ৰশ্নটো হৈছে সাহিত্য অকাডেমী পুৰস্কাৰ প্ৰাপ্ত প্ৰথম অসমীয়া পুথিখনৰ নাম কি? ইয়াৰ উত্তৰ হ'ব বনফুল আৰু লিখক হৈছে যতীন্দ্ৰনাথ দুৱৰা। বনফুল কবিতা পুথিয়ে 1952 চনত প্ৰথম সাহিত্য অকাডেমী পুৰস্কাৰ লাভ কৰিছিল। গতিকে এই প্ৰশ্নটোত একেলগে 3টা প্ৰশ্ন যোগ হৈ আছে, আপোনালোকে চাই থ'ব। 12 নং প্ৰশ্নটো হৈছে কোন পুথিৰ বাবে ৰবীন্দ্ৰনাথ ঠাকুৰে 1913 চনত নোবেল বঁটা লাভ কৰে? ইয়াৰ উত্তৰ হ'ব গীতাঞ্জলি পুথিৰ বাবে ৰবীন্দ্ৰনাথ ঠাকুৰে 1913 চনত নোবেল বঁটা লাভ কৰে। গতিকে এই প্ৰশ্নটো 3 ধৰণে আহিব পাৰে, ৰবীন্দ্ৰনাথ ঠাকুৰে কিমান চনত গীতাঞ্জলি পুথি লাভ কৰিছিল? তেতিয়া প্ৰশ্নটো হ'ব 1913 চনত। 13 নং প্ৰশ্ন অসমৰ প্ৰথম স্নাতক ডিগ্ৰী কোনে লাভ কৰিছিল? ইয়াৰ উত্তৰ হ'ব আনন্দৰাম বৰুৱা হৈছে অসমৰ প্ৰথম ডিগ্ৰীধাৰী লোক। 14 নং প্ৰশ্নটো হৈছে শ্ৰীমন্ত শংকৰদেৱে বিৰচিত প্ৰধান পুথিখনৰ নাম কি? ইয়াৰ উত্তৰ হ'ব কীৰ্তন ঘোষা। প্ৰশ্নটো এনেধৰণৰ আহিব পাৰে, শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্য জীৱনৰ কীৰ্তিস্তম্ভ কি? তেতিয়া প্ৰশ্নটোৰ উত্তৰ একেধৰণেই হ'ব, কীৰ্তন ঘোষা হৈছে শংকৰদেৱৰ কীৰ্তিস্তম্ভ। 15 নং কুৱেশ্যন প্ৰথম অসমীয়া কথা কবিতাৰ ৰচক কোন? ইয়াৰ উত্তৰ হ'ব যতীন্দ্ৰনাথ দুৱৰা হৈছে অসমীয়া কথা কবিতাৰ জনক। 16 নং কুৱেশ্যন অসমীয়া ভাষাৰ প্ৰথম সাহিত্যিক নিদৰ্শন কোনবোৰ গীতত পোৱা যায়? ইয়াৰ উত্তৰ হ'ব চৰ্যাপদ বা চৰ্যা গীতবোৰত অসমীয়া ভাষাৰ প্ৰথম সাহিত্যিক নিদৰ্শনবোৰ পোৱা যায়। গতিকে এই প্ৰশ্নটো বিভিন্ন এক্সামত পূৰ্বতে আহিছিল, এইটো আপোনালোকে মনত ৰাখিব।
17 নং প্ৰশ্নটো হৈছে অসমীয়া চুটিগল্পৰ জনক কোন? ইয়াৰ উত্তৰ হ'ব লক্ষ্মীনাথ বেজবৰুৱা হৈছে অসমীয়া চুটিগল্পৰ জনক। গতিকে বন্ধু বান্ধৱীসকল ভিডিঅ'টো আজিলৈ ইমানেই। যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক কৰক আৰু যদি চেনেলত প্ৰথম হৈছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব, কিয়নো এই চেনেলটোত অসমৰ বিভিন্ন এক্সামৰ বাবে বিভিন্ন ধৰণৰ প্ৰশ্ন উত্তৰ আদি দি আপোনালোকক সহায় কৰা হয়। গতিকে ধন্যবাদ, আজিলৈ ইমানেই।